ৰাতিপুৱা ইমান ধুনীয়াকৈ শুই আছিলোঁ তাতে আকৌ ভণ্টিয়ে আহি জগাই দিছে সোনকালে উঠিব লাগে চ' উঠি মেলি মাছৰ দানাখিনি হাতত লৈ এতিয়া গৈছোঁ আমাৰ ঘৰৰ পিছফালে থকা পুখুৰীটোত চ' যাই কেনে একদম ফটাফট মাছৰ দানাখিনি দি আকৌ ঘৰলৈ আহিলোঁ কাৰণ মানে মোৰ আজি প্ৰেক্টিকেল এক্সাম আছে সেইকাৰণে আৰু এনেও মোক বহুত ভয় লাগি আছে কাৰণ এক্সটাৰ্নেল আহিব ভাইবাও দিব আৰু কি বা সোধে মানে এক্সটাৰ্নেল আহিলে মোৰ বুকুত থপ মানে জীৱ উৰি উৰি যোৱা অৱস্থা হয় মোৰ নিচিনা কাৰ হয় জনাবচোন চ' কলেজ যাই এক্সাম দিলোঁ আজি মানে ভাইভা নল'লে কাৰণ আৰু দুখন পেপাৰ আছে সেই দুখনলৈ একেলগে ল'ব আজি কলেজত বেলেগ ষ্টুডেণ্ট কোনো নাছিলে সেইকাৰণে চান্সতে ডেন্স মাৰি দিছোঁ মানে ফটো উঠিছোঁ আৰু এতিয়া বৰ্তমান প্ৰেক্টিকেল এক্সাম শেষ হ'ল আৰু এতিয়া আমি ইয়াতে ফটো উঠি আছোঁ ঐ কেছে ঐ আৰু উঠা নাই চ' ফটো উঠা হোৱাৰ পিছত গ'লোঁ বাছ ষ্টেণ্ডত আৰু তাতে যাই খালোঁ ফুচকা আৰু আলু চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম মানে 3 মিনিট ব্লগত বাই